উৎপল ব্লগছ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আমি সকলোকে স্বাগতম জনাইছোঁ। আজি ঈদ হয়, ইছলামধৰ্মী লোকসকলৰ আজি ঈদ উল ফিতৰ। সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আছোঁ বৰ্তমান ঘৰত, সেইবাবে কলৈকো ওলাই যাব পৰা নাই। আৰু 2টা বজাৰ পৰা কাৰফিউ, আগবেলাটো ওলাই যাব পাৰিলে পাছবেলাটো ওলাই যাব নোৱাৰোঁ, সেইকাৰণে ঘৰতে আছোঁ। আহক আজি মই দেখুৱাম মোৰ ঘৰৰ পৰিৱেশটো। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰলৈ সোমাই আহোঁতেই প্ৰথমতে এই ফুলকেইজোপা পোৱা যায়, দেখি মনটো ভাল লাগি যায়। দেখিব পাইছে, কি ফুল নাজানো, কিন্তু বহুত ভাল লাগে। ঘৰৰ সন্মুখত এখন বাৰী আছে আৰু দেখিব পাইছে এইখন আছে ঘৰৰ সন্মুখত, যি ঘৰৰ কাৰণে হয় আৰু শাক পাচলি। এয়া গোমধান লাগি আছে 2-এজোপা, গোমধানো লাগিছে, খাবলৈ হ'ব আৰু 10-15 দিনৰ পিছত। এইখন জাতিলাও বাৰী, তাত জিকাও দিয়া আছে, লাগিছে আৰু। এয়া নেমু বাৰী বুলি নকওঁ, নেমু গছ আছে যি ছমাহৰ কাৰণে হৈ যায়, দাদা আৰু আমাৰ কাৰণে। কল 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 এবিধ ফল, কল খালে গাত হয় হাতীৰ সমান বল। এয়া কল, এয়া জিকা লাগি আছে, দেখিব পাইছে আপোনালোকে। আৰু আগফালে এজোপা আছে সৰুকৈ শিলিখা পুলি, আৰু এয়া নেমু লাগি আছে। আৰু ওচৰতে আছে ভাতকেৰেলা লতা, যি ভাতকেৰেলা ঘৰত আছে। আৰু এয়া হৈছে বেঙুনীয়া জলকীয়া, যেনেকুৱা ভীষম জ্বলা, মানে দেখিবলৈ যেনেকুৱা ধুনীয়া, খাবলৈ সিমান ধুনীয়া জ্বলা, তামাম ক'বই নালাগে আৰু। এয়া হৈছে মেম জলকীয়া, আপোনালোকে কি বুলি কয় জনাবচোন দেই। এয়া মেম জলকীয়া, এটা খোৱাৰ পাছত ক'বই নালাগে। যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো দবাই অল কৰি থৈ দিব। আপোনালোকে চাগে লাইক এটা দিবই নহয় জানো, নিজৰ বুলি লাইক এটা দিব আৰু। দেখিব পাইছে মেম জলকীয়া, বগা বস্তু সঁচাকৈ বেয়া বাৰু, ক'বই নালাগে। এখন সৰুকৈ আগফালে এখন বাৰী আছে। আৰু এতিয়া আহিছোঁ পাছফালে ইয়াত লেচু লাগি আছে, যি ঘৰৰ কাৰণে হৈ যায়, ভতিজাটোৰ কাৰণে হয়। লেচু খাবলৈ হোৱা নাই, তেতিয়াও খাবলৈ হ'ব আৰু 5 দিনৰ পিছত পকিব। যি লাগিছে যথেষ্ট আৰু আমাৰ কাৰণে। এয়া কলপুলি, এয়া এখন বাৰী, দাদাই বনাইছে এইখন বাৰী। কঁঠাল খাবলৈ ভয়, আঠা লাগে বুলি, মৰম দিবলৈ ভয়, হিয়া ভাঙে বুলি। এয়া কঁঠাল, এয়া কমলা পুলি। এয়া দেখিছেনে আপোনালোকে, কঁঠাল মাটিত লাগিছে। এয়া মাটি কঁঠাল বুলি নকওঁ বাৰু মই, কিন্তু কঁঠাল আৰু। এয়া আনাৰস, যি মাটি কঁঠাল বুলি কয়, তেতিয়াও খাবলৈ হোৱা নাই আৰু। আপোনালোকৰ বাৰীত কি আছে কমেণ্ট কৰি জনাওকচোন। আমাৰ বাৰীত ইমান নাই বাৰু, তেতিয়াও দেখুৱাইছোঁ আৰু। ইয়াৰ পাছফালে এখন নেমুৰ বাৰী আছে, নেমু লাগি আছে। এইটো সুন্দৰ পৰিৱেশ। আৰু মই এতিয়া বৰ্তমান আহি আছোঁ এয়া পুখুৰীলৈ। এয়া দেখিব পাইছে পুখুৰী, ইয়াত মাছ আছে, কিন্তু বৰ্তমান পানী হৈ আছে। দেখিব পাইছে আপোনালোকে। আমি বৰ্তমান সময়ত যেনেকুৱাই নহওক, যি পৰিস্থিতি নহওক, আমি 2টা বজাৰ পিছৰ পৰা যি কাৰফিউ দিছে, কাৰফিউখনতো ভাল হ'ব। কাৰণ আজি আমাৰ কাৰণে, আমাৰ ঘৰখনৰ কাৰণে, আমাৰ দেশখনৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে চৰকাৰে যিবোৰ সিদ্ধান্ত লৈছে, চব সঠিক সিদ্ধান্ত লৈছে। যদি আমি উলংঘন কৰোঁ, এয়া চৰকাৰৰ কোনো হানি নহয়, এয়া আমাৰ হানি হ'ব। আৰু আমি এটাই বিচাৰোঁ যে সোনকালে আমাৰ বিশ্বৰ পৰা ক'ভিড নাইকিয়া হওক আৰু আগৰ দৰে হওক। বৰ্তমান সময়ত দেখিব পাইছে যে ছাত্ৰ ছাত্ৰীসকলৰ বহুতো লোকচান হৈছে। এই দেশৰ যি ছাত্ৰ ছাত্ৰী আছে, যিসমূহ বৰ্তমান
এক্সাম দিব সেই সময়ত বহুত লোকচান হৈছে। আমি তেখেতসকলৰ কথা চিন্তা কৰি সেইবিলাকৰ কথা চিন্তা কৰি আজি আমি নিজে সতৰ্কিত হোৱাটো ভাল হ'ব। কাৰণ যদি আমি সতৰ্কিত হওঁ তেন্তে হয়তো ক'ভিডৰ আতংক কমিব পাৰে আৰু তাৰ ফলতে আমাৰ সকলোবোৰ মুক্ত হ'ব। আহক আমি সকলোৱে কাৰফিউ মানুহ, আমি লকডাউন মানুহ আজি মাস্ক ইউজ কৰক। বৰ্তমান সময়ত আমি দেখিব পাই আছোঁ আমাৰ দেশৰ আৰু ৰাজ্যখনৰ সকলোবিলাক ষ্টুডেণ্টৰ পঢ়াৰ প্ৰতি মনোযোগ আঁতৰি গৈছে। কাৰণ কৰোণাই সকলোৱে ধ্বংস কৰি দিছে। আজি পৰীক্ষাবোৰ পিছুৱাই আছে, পৰীক্ষা পিছুৱাই থকাৰ বাবে পৰীক্ষাবিলাক হোৱা নাই আৰু ল'ৰা ছোৱালীবিলাকৰ পঢ়াত মনোযোগ আঁতৰি গৈছে। বৰ্তমান সময়ত আমি এটাই কৰিব লাগিব, আমি কৰোণাৰ লগত যুঁজিব লাগিব। কাৰণ তাত সহায় কৰিব লাগিব আমি সকলোৱে। আহক আজি আমি চৰকাৰে যিখন নতুন SOP দিছে মানি চলোঁ, আমি চৰকাৰৰ নীতি নিয়ম মানি চলোঁ আৰু তাৰ ফলত হয়তো এসময়ত ক'ভিড আঁতৰিব পাৰে। যদি আমি সম্পূৰ্ণভাৱে নিজকে সতৰ্কিত কৰোঁ, আনক সতৰ্কিত কৰোঁ, তেন্তে কৰোণা আঁতৰিবলৈ বেছিদিন নাই আৰু। সেইকাৰণে কৈছোঁ আহক আমি সকলোৱে কৰোণাৰ লগত যুঁজোঁ আৰু কৰোণামুক্ত এখন দেশ গঢ়ি তোলোঁ। সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে